আজিকালি সকলোৱে গছপুলি ৰুই কিনে ফটো দিয়ে যে প্ৰকৃতি সংৰক্ষণ কৰা বুলি। প্ৰকৃতিক ভাল পায় তেখেতসকলে, প্ৰকৃতিপ্ৰেমী। আৰু গভৰ্ণমেণ্টেও আজিকালি এইটো কথাত প্ৰমোট কৰি আছে প্ৰকৃতি সংৰক্ষণৰ কাৰণে। কিন্তু সঁচা কথা ক'বলৈ গ'লে যদি এটা জেগাত গছডাল ভালদৰে হৈ আছে, মানে কমফৰ্টেবল পৰিৱেশত, মানে প্ৰাকৃতিক পৰিৱেশত, তাৰ পৰা যদি আপুনি উঠাই আনি উঘালি আনি বেলেগ এঠাইত ৰুইছে, যি ঠাইডোখৰ মানে গছ পুলিডালৰ কাৰণে কমপ্লিটলি নতুন, আৰু সেই পৰিৱেশটোত গছপুলিডাল মানে ডাঙৰ হ'বলৈ বহুত কষ্ট হয় পোনপ্ৰথমতে। আৰু আপুনি যদি চাই তেনেদৰে 100ডাল গছপুলি আনে, যদি আপুনি উঘালি আনি বেলেগ এঠাইত ৰুইছে, তাৰ গোটেই 100ডাল গছপুলিয়ে যে ডাঙৰ হ'ব তাৰ কোনো গেৰাণ্টি নাই। তাৰ পৰা 30-40% গছপুলি বেয়া হৈ যায়, মৰি যায়। বাকী 70% গছপুলি আপুনি বাচি থাকিব বুলি ধৰিব পাৰে, যদিহে টাইমমতে পানী বা যত্ন আপুনি লয়। গতিকে যদি এঠাইত আপুনি 1 লাখ গছপুলিও এঠাইৰ পৰা উঘালি আনি বেলেগ এঠাইত ৰুইছে, বা বেলেগ বেলেগ ঠাইৰ পৰা 1 লাখ গছপুলি আপুনি উঘালি আনি বেলেগ বেলেগ ঠাইত ৰুইছে, তো তাৰ পৰা ছাকচেছ ৰেট মই অলৰেডি কোৱাৰ দৰে যদি 70% হয়, তেতিয়াহ'লে আপুনি 70,000 গছপুলি ডাঙৰ কৰিছে আৰু 30,000 গছপুলি আপুনি বৰবাদ কৰিছে। গতিকে এইটোত আপুনি প্ৰকৃতি ভালৰ কাৰণে কাম কৰা হ'ল নে আপুনি প্ৰকৃতি ধ্বংস কৰা কাম কৰা হ'ল? তো কথাটো এইটোৱে যে আপুনি গছপুলি যদি ৰোৱাৰ বা প্ৰকৃতিৰ কাৰণে কাম কৰাৰ ইচ্ছা আছে, তেতিয়াহ'লে আপুনি গছপুলিডাল নিজে ক্ৰিয়েট কৰক, নিজে বনাই লওক। আৰু যেতিয়া গছপুলিডাল নিজে বনাব পাৰিব, তেতিয়া আপুনি এঠাইত ৰুৱক যিটো জেগাত গছপুলি নাই বা গছৰ দৰকাৰ আছে। সেইটো কৰাৰ কাৰণে আপুনি গছৰ গুটি ৰুব পাৰে, কাৰণ গছৰ পৰা ফল এটা পৰিলে মানে ফলটো বেয়া হৈ যায় বা ৱেষ্টেজ হৈ যায়। গতিকে যদি গুটিটো আপুনি ৰুই দিয়ে, তেতিয়াহ'লে সেইটোৰ পৰা আপুনি নিজে গছপুলিডাল ক্ৰিয়েট কৰা বা উৎপন্ন কৰাৰ দৰে হৈ যাব, যদি যত্ন লয়। আৰু যদি আপুনি 10টা গুটিও ৰুৱে, তাৰ পৰা যদি 5টা গছপুলিও হৈ যায়, তো আপোনাৰ ছাকচেছ ৰেট 50% হয়, আৰু আপুনি প্ৰকৃতি ভালৰ কাৰণে কাম কৰা বুলি বুজিব। কিন্তু এঠাইৰ পৰা গছপুলিডাল উঘালি আনি বেলেগ এঠাইত ৰোৱাটো, এইটোত কোনো প্ৰকৃতি নহয়। হয় বাৰু, যিটো জেগাত গছপুলি নাই সেইটো জেগাত আপুনি গছপুলি ৰুই দিব, বাট অলৰেডি যিটো গছপুলি আছিলে সেইটোক আপুনি বৰবাদ কৰি আছে। তো এইটোৱে মই ক'বলগীয়া আছিল। ধন্যবাদ।